নমস্কাৰ বন্ধুসকল, দীপক ব্লগ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, যদি মোৰ চেনেলত কোনোবাই যদি নতুন হোৱা তেনেহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি লোৱা আৰু লাইক কমেণ্ট কৰি জনাই দিব বন্ধুসকল ভিডিঅ'টো কেনে হ'ল। বন্ধুসকল, এইটো আমাৰ ভূটানলৈ যাত্ৰা ব্লগ। ভূটান বৰ্ডাৰৰ যাত্ৰাখনত চাওঁ বন্ধুসকল, পাহাৰৰ ওখৰ টিলাত। আজি চাম আমি ভূটান বৰ্ডাৰ, এয়া ধৰ্মনাৰায়ণৰ ঘৰ। ব'লক এই যাত্ৰা এয়া আমি যাই আছোঁ ভূটান বৰ্ডাৰলৈ। ভূটান বৰ্ডাৰলৈ যাই আছোঁ বন্ধুসকলে। মানে ৰাস্তাখন চাওক বন্ধুসকল, মানে বনাই আছে না নতুন নতুন ৰাস্তা। আৰু ড্ৰাইভিং ড্ৰাইভাৰটো অলপ নতুন ডাউন মাৰি আছে অলপ ডেভেলপ। আমাৰ ৰাস্তাখনত কি চাব পৰা যায় আৰু চাব পাৰিব। সংস্কার জাগরণ যাত্রা, এই যাত্রা নতুন গধার যাত্রা, এই যাত্রা সংস্কার জাগরণ যাত্রা, এই যাত্রা পোহরণার যাত্রা, এই যাত্রারে আনিম আমি এধার বিনা করি নতুন সুরুজর বা
বন্ধুসকল পাই গ'লো ঠাইখন ভূটান বৰ্ডাৰ। বন্ধুসকল ভূটান বৰ্ডাৰ চাবৰ কাৰণে আহিছোঁ বন্ধুসকল, আৰু তোমালোকক মানে দেখাবৰ কাৰণে আহিছোঁ বন্ধুসকল। আমাৰ বাইকখনে এতিয়া মানে সুৰক্ষিত মানে ঠাইত ৰাখিবৰ কাৰণে বিচাৰিছোঁ, তাৰ কাৰণে এইটো গছৰ তলত ৰাখিলোঁ বন্ধুসকল। থাকে কি নাই ভয়ে লাগে বন্ধুসকল। তেনেহ'লে কি কৰোঁ আৰু লগ কৰি খিনি যাওঁ আৰু ওপৰত। আৰু বন্ধুসকল মোৰ ভিডিঅ'খন চাই থাকিব, ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। এতিয়া যাই আছোঁ ওখ টিলাত, মানে ওখ এটা মন্দিৰ আছে, মন্দিৰখন চাবৰ কাৰণে। এয়া চাওক কোন আছে লগত, আমাৰ জয়ন্ত দা, কণ দা, সবুজ দা, আৰু লগত আৰু এজন আছে, খাস এজন কোন আছে দেখাই আছো পিছত। লগত কোন আছে চাব পাৰিব। আহি আছো আমার পার্টি हो रहा है বন্ধুসকল। ভূটান বৰ্ডাৰ সৌন্দৰ্যখন প্ৰাকৃতিক দৃশ্যখন চাওক বন্ধুসকল। ওখ টিলাত উঠিলোঁ এতিয়া বন্ধুসকল। ওখ টিলাৰ পৰা মই দেখা আছো বন্ধুসকল আমাৰ প্ৰাকৃতিক দৃশ্যখন আৰু সৌন্দৰ্যখন চাওক বন্ধুসকল। জংঘলৰ মাজত কেনেকুৱা সৌন্দৰ্য, জংঘলৰ মাজত সৌন্দৰ্য বেলেগ বন্ধুসকল, ইয়াৰ মজাই আলাদা বন্ধুসকল। চাওক আৰু ইনজয় কৰক আমাৰ ভিডিঅ'খন চাই কিনি। মানে বন্ধুসকল মই আগতে ক'লো নহয়, মোৰ লগত খাস এজন আছে, সেইজন হ'ল চাওক গছৰ ওপৰত থিয় হৈ আছে। সেইজন হ'ল আৰু কোনেও নহয় আমাৰ মনজিত দা ডাঙৰীয়া। চাওক বন্ধুসকল, চাওক আমাৰ মনজিত দা ডাঙৰীয়াৰ লগত আহিলোঁ ফুৰিবৰ কাৰণে। এইটো কি বস্তু চাইছা নাই? এইটো হ'ল হাতী ঐৰাবত বুলি কয় যে, সেইটো তাৰ কি আছিল, এইটো কি কয় এইটো কমেণ্ট কৰি জনাই দিব বন্ধুসকল। এইটো কি কয় বন্ধুসকল? মানে ওপৰৰ ফালে ব্লক, এতিয়া ওপৰ ফালে কি আছে বন্ধুসকল চাব পাৰিব। ওপৰ ফালে বন্ধুসকল ওখ টিলা, হিমালয় বুলি কয় নাই, এইটো হিমালয় বন্ধুসকল। ইয়াৰ হিমালয় ওপৰ ফালে বন্ধুসকল চাব পাৰিব বন্ধুসকল, চাব পাৰিব কি আছে ওপৰত বন্ধুসকল। ওপৰত কি আছে এইটো চাব পাৰিব বন্ধুসকল। ইয়াৰ ফাৰ্ষ্টত ইয়াৰ সৌন্দৰ্যখন চাওক বন্ধুসকল, কেনেকুৱা সৌন্দৰ্যখন বন্ধুসকল। যদি কোনোবাই যদি আহিব বিচাৰে এনেকুৱা ঠাইত, তেনেহ'লে বন্ধুসকল ঠাইখন মই কৈ দি আছো। গয়বাৰীৰ পৰা গয়বাৰী আহিখিনি ইয়াতে ক'লে হ'ল, সুধিলে হ'ল গয়বাৰী, তাতে সুধিলে হ'ল শিৱ মানে ৰাম মন্দিৰ ক'ত আছে। ৰাম মন্দিৰ মানে বন্ধুসকল ৰাম মন্দিৰ মানে এইটো হাদুত টিলা বুলি কয় যে, হাদুত টিলাৰ ওপৰত আছে ৰাম মন্দিৰ বন্ধুসকল। পাহাৰৰ ওখ টিলাত বন্ধুসকল আহিলে বন্ধুসকল চাব পাৰিব ইয়াৰ সৌন্দৰ্যখন বন্ধুসকল। আহিখিনি চাই থাকক আৰু বন্ধুসকল। মানে ওখ টিলা মানে বগাই খিনি ওপৰত উঠি মানে ভাগৰি আছে সকলোৱে, মানে বহি। আৰু ইয়া আমাৰ হ'ল কোন হয়, কণ দা আৰু বন্ধুসকল। আৰু মই ইয়াৰ মন্দিৰৰ ভিতৰত কি দেৱতা আছে মই দেখাই আছো বন্ধুসকল। ইয়াতে মানে আদিবাসীসকলে ইয়াতে কি আছে পূজা কৰে, বন্ধুসকল। ব্লক মই দেখাই আছো মন্দিৰৰ ভিতৰত কি দেৱতা আছে বন্ধুসকল। ইয়াতে মানে সকলো দেৱতা নাই, আৰু মানে পইচা খোৱাত মানে সকলো দেৱতা বনাব পৰা নাই, তাৰ কাৰণে কেইটামান আছে আৰু কেইটামানে গদ বহাই দিছে। সৰু দেখা পাই আছে নে গদ, এয়া গদ বন্ধুসকল। মানে কি কওঁ আৰু চাই যাওক বন্ধুসকল। ভিডিঅ' যদি ভাল লাগে ভিডিঅ'খন, তেনেহ'লে
লাইক কমেন্ট করে দিব বন্ধুসকল আৰু শ্বেয়াৰো কৰি দিব এয়া আমাৰ কণ দাই আশীৰ্বাদ লৈ আছে চব চাই যাওক আৰু ভারত